क'क्राझार जिल्लानि पर्बतजरा महकुमा सिङाव थानाय बासबारियाव बिजेपि हान्जानि सावराय जथुम जालाङो। शनिबारखालि 24 नं गौरीपुर विधानसभा बियाबनि बारग' एमएलए बनेन्द्र कुमार मोसाहारिनि मासि लानानै सावरायनाय बिजेपि हान्जानि बे सावराय मेलाव गोदानै दाजानाय 5 नं पर्बतजरा विधानसभा बियाबनि सिङाव थानाय बिजेपि हान्जानि पर्बतजरा, गुमा, श्रीरामपुर, दतमा आरो फकिराग्राम बे मोनबा मण्डलनि आफादगिरि नेहाथारि सोद्रोमाफोरा बाहागो लानायजों लोगोसे बासबारि ओनसोलनि बिजेपि हान्जानि माखासे सोद्रोमाफोरा बाहागो लायो होनना मिथिहोदों। गुबुन फारसेथिं एमएलए हेमां ठाकुरिया, बिटिसि श्रीरामपुर बियाबनि एमसिएलए सजल कुमार सिंह, क'क्राझार जिल्ला बिजेपि हान्जानि लेङाइ आफादगिरि बिमल दैमारि आरो हान्जानि माखासे गोजौ थाखोनि दैदेनगिरिफोरा बाहागो लानाय शनिबारखालि जानाय बिजेपि हान्जानि दोलोआरि सावरायनाय बे मेलाव आसामनि गेलेमु आरो हारिमु बिफाननि मन्त्रि बिमल बराया बाहागो लानानै खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। पर्बतजरा विधानसभा समष्टि এই সমষ্টিৰ আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ লগত কিছু অন্তৰংগ আলাপ কৰিবৰ কাৰণে উপস্থিত হৈছোহি। UPPL আৰু ভাৰতীয় জনতা পাৰ্টি দুয়োটা দলৰ এলায়েন্সৰ জৰিয়তে এলেকাত আমি নিৰ্বাচনৰ বিগত দিনবিলাকত আৰু এই দুয়োটা দলৰ আমাৰ কাৰ্যকৰ্তাসকলৰ মাজত আগন্তুক দিনত আমি আগুৱাই যাব পাৰোঁ। সমান্তৰালভাৱে কেন্দ্ৰীয় ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, কাউন্সিলৰ যিসমূহ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ আছে, এই কাম কাজসমূহৰ ভিতৰতে যৌথভাৱে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু UPPL এই কাৰ্যকৰ্তাসকলে একেলগে অংশগ্ৰহণ কৰা এটা সুন্দৰ বাতাবৰণ আমাৰ এই বৃহত্তৰ অঞ্চলৰ জনসাধাৰণৰ জীৱনৰ পৰিৱেশ আগুৱাই লৈ যাব পাৰে। এনেধৰণৰ বহু ইতিবাচক চিন্তাৰে আমি ইয়াতে উপস্থিত হৈছোহি। এইটো সমগ্ৰ কোকৰাঝাৰ জিলাখনতে এনেধৰণে এজন মন্ত্ৰীয়ে দুটা বিধানসভা সমষ্টিৰ দায়িত্বত আছে। আমাৰ পৰ্বতজোৰা সমষ্টিৰ কাৰণে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু বাওসুন্দৰী সমষ্টিৰ কাৰণে ডিগবৈৰ বিধায়ক সুৰেন ফুকন ডাঙৰীয়াক আমি আমাৰ দুয়োটা দলৰ সমন্বয়ক হিচাপে কাম কাজ কৰিবৰ কাৰণে আমাৰ দলৰ ফুকন ডাঙৰীয়াই দায়িত্ব দিছে আৰু সেই দায়িত্ব পালন কৰিবৰ কাৰণে আজি আমি পৰ্বতজোৰা এই সমষ্টিত উপস্থিত। শেহতীয়াকৈ দেখা গৈছে যে আপোনালোকৰ যে মিত্ৰ দল UPPL আৰু বিজেপিৰ মাজত পৰ্বতজোৰাত এক আমি মানে মিল দেখা নাই। মানে আমাৰ দুয়োটা দলৰ কাৰ্যকৰ্তাসকলে খুব ধুনীয়াকৈ মিল মিলেৰে কাম কৰি আছে আৰু আগন্তুক দিনত দুয়োটা দলৰ কাৰ্যকৰ্তাসকলৰ যৌথ প্ৰচেষ্টাৰে যাতে আমি আমাৰ এই বৃহত্তৰ পৰ্বতজোৰা সমষ্টিৰ জনসাধাৰণৰ আশা আকাংক্ষাসমূহক বাস্তৱায়িত কৰিব পাৰোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শ্ৰেষ্ঠ ভাৰতৰ সপোন বাস্তৱ কৰিব পাৰোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দেশৰ ভিতৰত অন্যতম 5খন ৰাজ্য হিচাপে অংশীদাৰিত্বৰ যি গৌৰৱ পৰ্বতজোৰাবাসীয়ে যাতে লাভ কৰিব পাৰে তাৰ কাৰণে আমাৰ এই বিনম্ৰ ৰাজনীতিক প্ৰশ্নলৈ আহিছোঁ যে দেখা গৈছে যে শেহতীয়াকৈ BPF কোনো এলায়েন্সৰ লগত নাই, কিন্তু দেখা গৈছে শেহতীয়াকৈ বুবা চলিছে, তেখেতসকলে UDF-ৰ লগত এলায়েন্স কৰি নিৰ্বাচনী ভোটজনী পাৰ হ'ব। এই হিচাপে আপোনালোকৰ UPPL আৰু ভাৰতীয় জনতা পাৰ্টি আমাৰ সম্বন্ধ আছে আৰু এই সম্বন্ধ বুজাবুজি যি এলায়েন্সৰ ভিত্তিতে পৰ্বতজোৰাবাসী ৰাইজৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ কাৰণে BPF আৰু যিটো UDF এলায়েন্স হোৱাৰ কথা চলি আছে, এই ক্ষেত্ৰত আপোনালোকে কি এলায়েন্স কৰে নকৰে সেইলৈ আমি এতিয়া এই মুহূৰ্তত কনচাৰ্ণ নহয়। আমি আমাৰ কনচাৰ্ণ হ'ল যে পৰ্বতজোৰাবাসী ৰাইজৰ আশা আকাংক্ষা এই দুয়োখন চৰকাৰ, আমাৰ স্থানীয়ভাৱে BTR প্ৰশাসন আৰু ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ সা সুবিধা আঁচনিসমূহ কেনেধৰণে ইয়াত আমি ভালধৰণে ৰূপায়ণ কৰি প্ৰত্যেকজন ব্যক্তি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো উপকৃত হ'ব পাৰে তাৰ কাৰণে কাম। পৰ্বতজোৰা দেখা গৈছে যে এই আচলতে বন বিভাগটো বেছি, বন বিভাগ এলেকাটো বেছি, বন বেছি দেখা গৈছে। সিহঁতক আমি বাৰম্বাৰ বাতৰি হৈ আছে, কিন্তু ইয়াৰ বিষয় কৰ্মচাৰীৰ ওপৰত কোনো একশ্যন লোৱা নাই। এই ক্ষেত্ৰত যিহেতু আমি মন্ত্ৰী এজন কেন্দ্ৰীয়, এই ক্ষেত্ৰত আমি কি মন্ত্ৰী এইখিনি আপোনালোকে দিব নিশ্চয়। আমাৰ প্ৰকৃতি ৰক্ষাৰ কাৰণে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। আজি কেইদিনমানৰ আগতে 1 কোটি গছ পুলি ৰোপণৰ জৰিয়তে অমৃত বৃক্ষ আমি পালন কৰিছোঁ। গতিকে আমাৰ বন বননি, জীৱ জন্তু, চৰাই চিৰিকটি, কীট পতংগ সকলোবিলাক জৈৱ বৈচিত্ৰ্যটো ৰক্ষা কৰিবৰ কাৰণে আমি কাম কৰিব লাগিব ৰাইজৰ সহযোগত। আৰু সেই এখন ভাৰসাম্য প্ৰকৃতি থাকিলে মানুহ জীয়াই থাকিব পাৰিব। গতিকে মানুহ জীয়াই থাকিব পৰা
এনেধৰণৰ কাম আমি কৰিমেই আৰু মানুহৰ বিপৰীতে প্ৰকৃতিৰ বিপৰীতে কোনেও কাম নকৰে তাৰ কাৰণে আমি প্ৰত্যেকজন জনসাধাৰণ দায়বদ্ধ হ'ব বিটিআৰ যিহেতু অসমৰ এটা অংশ বিটিআৰত দেখা গৈছে দুটাকৈ সমষ্টি আছে লোকসভা সমষ্টি দুটাকৈ লোকসভা সমষ্টিত বিজেপিয়ে জিকিব পাৰিব নেকি বা মিত্ৰজোঁটে জিকিব পাৰিব নেকি জিকিব লাগিব আমাৰ চৰকাৰে যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 9টা বছৰে যেনেধৰণে চৰকাৰখনক একেবাৰে জনসাধাৰণৰ কাষলৈ লৈ গ'ল অফ দ্য পিপল বাই দ্য পিপল ফৰ দ্য পিপল এইটো কেৱল সংবিধানত লিপিবদ্ধ হৈ আছিল যোৱা দিনবিলাকত যিবিলাক দলে চৰকাৰ গঠন কৰিছিল তেওঁলোকে সেইখিনি ইমপ্লিমেণ্ট কৰা নাছিল কিন্তু আমি সবকা সাথ সবকা বিকাশ সবকা বিকাশ দৰিদ্ৰ নাৰায়ণৰ সেৱা সৰ্বব্যাপী সৰ্বস্পৰ্শী অন্তৰ্য সমাজৰ নিৰ্দিষ্টৰ মানুহৰ উন্নয়ন গোটেই কথা বতৰাবিলাক একেবাৰে গ্ৰাম্য অঞ্চলৰ একেবাৰে শেষত থকা মানুহজনেও পাইছিল আজি প্ৰত্যেকৰ ঘৰত আজি বিজুলী বাতি আজি জ্বলি উঠিছে তাতে সেই কণমানি শিশুটিও তাতে শিক্ষা গ্ৰহণ কৰাৰ অধিকাৰ পাব পাৰে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে দৰিদ্ৰতাৰ কাৰণে যাতে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া নহয় বিটিআৰত কেইটা চিট পাব বিটিআৰত দুটা মানে আসন আছে তাৰ ভিতৰত কেইটা পাব দুখন চিট